আপোনালোকে ক'ত ঠগে গম পায়নে? আপোনালোকে যেতিয়া কামটো দিয়ে, মিস্ত্ৰী এজনক যেতিয়া কাম দিয়ে, কোনো ধৰণৰ কথা নাথাকে, কম ৰেটটো অকল চাই আপোনালোকে যে কিমান ৰেট দিছে 250 টকা, কিমান ৰেট দিছে 230 টকা, ঠিকে আছে। আপোনালোকে ধুনীয়াকৈ কামটো দি দিলে, কাম ষ্টাৰ্ট হৈ গ'ল। তাৰপিছত কি হয় ঘটনাটো মই এইটো আপোনালোকক কৈ দিম আজি। ভিডিঅ'টো ভালকৈ চাব, এই ঘটনাবোৰ হয়নে নহয় কমেণ্টছত জনাব। চাওক, যেতিয়া আপোনালোকে তলৰ কাম কৰিলে, ফুটিঙৰ ফাউণ্ডেশ্যনৰ কাম যিবোৰ হ'ব, ব্ৰিক ৱাল হৈ গ'ল, গোটেইখিনি হৈ গ'ল, এতিয়ালৈকে ঠিকে আছে। তাৰপিছত আহিব মেইন কথাটো যে মই চিৰি কৰিম, চিৰিৰ হেডৰুম বনাম, তাত আপোনালোকে ৰেটটো বেছি দিব লাগিব। আপোনালোকৰ উইণ্ডোৰ বাহিৰত যিখিনি চাৰ্জা ওলাব, এই চাৰ্জাৰ ৰেট কিন্তু আপুনি আগত কথা পতা নাই। আপোনালোকক কৈ দিছে যে ইমান টকাৰ ভিতৰত গোটেই ৰেট ইনক্লুড থাকিব, কিন্তু তাত ইনক্লুড নাথাকে। গোটেইখিনি পিছত এক্সট্ৰাকৈ গোটেই পাৰ্টখিনি লৈ ইফালে আপোনালোকৰ 250 যিটো ৰেট দিছিল, গোটেই আপোনালোকৰ 300-350 লৈকে পাৰ স্কোৱাৰ ফিটলৈকে গুচি যায়গৈ। আৰু কি হয়, যিটো ফ্ৰণ্টৰ চিৰি বনাব, চিৰিটো আপোনালোকে এক্সট্ৰা পে' কৰিব লাগিব। যেতিয়া ফ্ল'ৰ ঢালাই কৰিব, ফ্ল'ৰ ঢালাইৰ সময়ত ফ্ল'ৰ ঢালাই এক্সট্ৰা আৰু 20 to 30 ৰুপিজ এক্সট্ৰা পে' কৰক। এই গোটেই বস্তুখিনি যদি আপোনালোকে চায়, তেতিয়া আপোনালোকে চাব যে আপোনালোকৰ বিল্ডিঙৰ ৰেট পাৰ স্কোৱাৰ ফিটত গ্ৰাউণ্ড ফ্ল'ৰৰ ৰেট 350 অলমষ্ট ক্ৰছ হৈ যায়। তো কি হয়, এনেকুৱা কিয় বিপদত পৰে আপোনালোকে? চাওক, এইটো সাৱধান হ'ব। আপোনালোকে মিস্ত্ৰী এটা কাম দিয়াৰ আগত এটা এগ্ৰিমেণ্ট কৰি লওক যে আপোনালোকক কি কাম কৰি দিব। যে আপোনালোকে 250 যিটো ৰেট কৈছে, নাইবা 230 যিটো ৰেট কৈছে, এই ৰেটত আপোনালোক কি কাম কৰি দিব। আপোনালোকৰ ফ্ল'ৰ ইনক্লুড আছে নাই, চাৰ্জাৰ ইনক্লুড আছে নাই, হেডৰুমটো কিমান ওপৰত ৰেট হ'ব, চিৰিৰ পজিশ্যনটো কিমান ৰেট হ'ব। কাৰণ এইবোৰ বহুত জেগাত দেখা যায় যে বেলেগকৈ ৰেটবোৰ লোৱা দেখা যায়, এক্সট্ৰাকৈ খৰচ ধৰে। আমাকো কিছুমান কথা কয়, কিন্তু তেতিয়া আমি এইটো নিদিওঁ ৰেটটো। কিন্তু বহুতে যিবোৰ নিজে কাম কৰায়, অ'নাৰবোৰে বহুত জেগাত দেখা যায়, বহুতে আমাক ফোন কৰে, সোধে যে এই ৰেটটো কিমান হয়। তো তেতিয়া দেখা যায় যে বহুত ঠগ খায়। তো সেইকাৰণে আপোনালোকক সাৱধান কৰি দিলোঁ যে আপোনালোকে কাম এটা দিয়াৰ আগত, কাম এটা ষ্টাৰ্ট কৰাৰ আগত A to Z বস্তু, আপোনালোকে কি কাম হ'ব, গোটেই বস্তুখিনি আপোনালোকে লিষ্ট বনাই লিখি লওক আগত, ইচ এণ্ড এভৰি বস্তু। তাৰপিছত সোধক যে এই যিমানখিনি যি কাম আছে, এই গোটেই কামখিনি আপোনালোকৰ এই যিটো ৰেট কৈছে, এই ৰেটৰ ভিতৰত ইনক্লুড আছে নাই। যদি আছে, তো আপোনালোকে গো এহেড আগবাঢ়িব পাৰে, আপোনালোকে কাম কৰিব পাৰে। যদি কিবা এক্সট্ৰা ৰেট থাকে, তো আগতে আপোনালোকে ডিচাইড কৰি লওক যে এই কামটোৰ কাৰণে ইমান টকা আপোনালোকৰ এক্সট্ৰাকৈ দিব লাগিব। তেতিয়া আপোনালোকৰ এই গোটেই কামখিনি হৈ যাব। কাৰণ আগতে যদি কথা পতা নাথাকে, পিছত গৈ বহুত প্ৰব্লেম হয়, মালিকৰ পৰা বেছিকৈ পইচা লোৱা দেখা যায়, নাইবা মিস্ত্ৰীজনো কেতিয়াবা ঠগায়। সেইকাৰণে গোটেই বস্তুখিনি আগত আপোনালোকে চাই ল'ব, তাৰপিছতহে কামটো ষ্টাৰ্ট কৰিব। কাৰণ এইটো এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, বহুত জেগাত এনেকুৱা ক্লেছ হোৱা দেখা যায়। সেইকাৰণে বি কেয়াৰফুল। কাৰণ কাৰোবাৰ লগত কাজিয়া কৰা, তাৰপিছত কাম কৰাৰ পিছত পইচা নিদিয়াও, এইটো এটা বেয়া দেখি। যেতিয়া কামটো হৈ গ'ল, মিস্ত্ৰীজনে যিটো বিচাৰে, পিছত বহুত মালিকে একো নকৈ যিটো বিচাৰে এইটো পইচা দি কিনে দি দিয়ে। তো তেতিয়া আপোনালোকৰ লছ হয়। তো সেইকাৰণে আপোনালোকক কৈছোঁ যে কামটো দিয়াৰ আগত আপোনালোকে ডিচাইড কৰি লওক, গোটেই বস্তুখিনি লিষ্ট বনাই লওক। A to Z বস্তু আপোনালোকে 1 ঘণ্টা 2 ঘণ্টা লাগি যাব এই এগ্ৰিমেণ্টটো কৰোঁতে, বনাওঁতে, কিন্তু আপোনালোকে পিছলৈকে পূৰা ক্লিয়াৰ থাকিব। আৰু এটা কথা, কোনটো ষ্টেজত কিমান পে'মেণ্ট ল'ব আপোনালোকে আগত ক্লিয়াৰ কৰি ল'ব, যে আপ টু ফুটিংলৈকে আপোনালোকে কিমান পে'মেণ্ট ল'ব, প্লিন্থলৈকে কিমান পে'মেণ্ট ল'ব, স্লেব হ'লে কিমান পে'মেণ্ট ল'ব, ফিনিচিঙৰ সময়ত কিমান পে'মেণ্ট ল'ব। কাৰণ কিছুমান জেগাত দেখা যায় যে এডভান্স পইচা লৈ থৈ দিয়া যায়, কামটো শ্ল' কৰি 1 বছৰৰ কাম 1.5 বছৰত শেষ হয়, 1.5 বছৰৰ কাম 2 বছৰ, 2.5 বছৰত শেষ হয়। তো এইবোৰ কাম যাতে নহয়গৈ, সেইকাৰণে মই আপোনালোকক এই ভিডিঅ'টো বনাই দিছোঁ। বহুতে হয়তো বেয়া পাব পাৰে, তো বেয়া পালে একো কথা নাই মোৰ, কাৰণ মই মানুহক এৱাৰনেছ কৰিবৰ কাৰণে ভিডিঅ'বোৰ বনাই থাকোঁ। তো আপোনালোকে ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্টছ আৰু শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে চবেই গম পায় টেকনিকবোৰ কি। এই হিডেন কথাবোৰ কোনো নকয় আপোনালোকক, মই আজি আপোনালোকক কৈ দিলোঁ, আপোনালোকৰ নিশ্চয় হেল্প হ'ব। তো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।